এই ঘটনাক সকলো ৰাজ্যই বিভিন্ন জনগোষ্ঠী বা জাতিয়ে এনেকুৱা দুখ পাইছে আৰু এই ঘটনা হ'ব নালাগিছে। এই যে ঘটনা হৈছে ডাবল, আনফালেদি ৰেপ, আনফালেদি মাৰ্ডাৰ। আমি এইটোৱে কথা ক'ম, এই কথাটোৱে আমি ক'ম, যোনে এইবোৰ কাম কৰিলে তেখেতসকলে যেন কোনোমতে হাৰি নাযায়। কিন্তু মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ, মই যিহেতু জেলত, কোকৰাঝাৰ জেলত 91 দিন থাকি আহিছোঁ। এনেকুৱাও কেছ আছে যোনে মাৰ্ডাৰ কৰিছে, যোনে ৰেপ কৰিছে, তেখেতসকলো কেতিয়াবা 15-20 দিনৰ ভিতৰতে ওলাই আহে। কিন্তু আজি আমি আইনৰ ওপৰত, প্ৰশাসনৰ ওপৰত বিশ্বাস আছে। যোনে ইনভেষ্টিগেশ্যন অফিচাৰ আছে, যোনে লিখিব CD ৰিপৰ্ট, যোনে বনাব, তেওঁ ষ্ট্ৰিক্টলি এই ঘৰত পৰিয়ালক চাই পেলাই যি ইমান ভাবিব নোৱাৰা ঘটনা হৈ গ'ল, যেন এই দুখিতটোৱে যেন হাৰি নাযায়, 15-20 দিনৰ ভিতৰত যেন ওলাই নাহে। আমি জানো যোনে মাৰ্ডাৰ কৰিছে আৰু দেখিবলৈ পাইছোঁ জেলৰ ভিতৰত কিছুমান 20 বছৰ, 30 বছৰ, ৰেপ কৰি পেলাই মাৰ্ডাৰ কৰিছে 40 বছৰ, তেনেকুৱা পানিছমেণ্ট পোৱাটো মই জেলত দেখি আহিছোঁ। ঠিক তেনেকুৱাই এই যোনে এইবোৰ কাম কৰিলে, মাৰ্ডাৰ কৰিলে, ৰেপ কৰিলে, তেখেতসকলে শাস্তি চেম হ'ব লাগে। কিছুমান এই ফাঁচি অৰ্ডাৰ হৈছে, তেনেকুৱা হ'ব লাগে আমি বিচাৰোঁ। আৰু আমি বিশ্বাস আছে পুলিচৰ ওপৰত, আৰু ইনভেষ্টিগেশ্যন অফিচাৰ যোনে CD ৰিপৰ্ট বনাব, তেখেতসকলে এই পৰিয়ালক চাই পেলাই ভৱিষ্যতৰ কাৰণে ভাল ৰিপৰ্ট বনাব বুলি আমাকো আশা কৰিছোঁ। আৰু মাননীয় অসমৰ DGP JP সিং ডাঙৰীয়াক অনুৰোধ কৰিম যেন ইনভেষ্টিগেশ্যন অফিচাৰে এজনী তেওঁ ভালকৈ নিৰ্দেশ দিব, ভালকৈ ইনভেষ্টিগেশ্যন কৰিবলৈ দিব, আমি আশা কৰিছোঁ। আৰু ৰাইজৰ মন ভৱিষ্যত যেন তেনেকুৱা ঘটনা যেন নহ'ব আৰু হ'ব নালাগে, এইটো আমি আশা কৰিছোঁ। আৰু দ্বিতীয়ত আমি ক'ম যে ঘটনা হৈ গ'ল, এই হৈ গ'ল, ৰাইজৰ মাজত ভালকৈ থাকক। আৰু ইয়াৰ যোগেদি যেন ভাবিব নোৱাৰা ঘটনাবিলাক আমাৰ মাজত যেন নহয়, ৰাইজৰ ঘটনাবিলাক যেন নহয়, ইয়াৰ কাৰণে আমি অনুৰোধ কৰোঁ। উচতনিমূলক কথা কোৱা বহুত ৰাইজৰ মাজত থাকিব পাৰে, খঙত, দুখত, কিন্তু আমি ৰাইজ সজাগ হ'ব লাগিব যেন এজন মানুহ মৰিছে আৰু বহুত মানুহে যেন কষ্ট নাপায়। ইয়াৰ কাৰণে আইনৰ ওপৰত আমি যিহেতু বৰ্ষা আছে আৰু যিহেতু ডিপাৰ্টমেণ্ট আছে, তেখেতসকলে এই বিবেচনা কৰিব আৰু ৰাইজক আইনে চিন্তা কৰিব আৰু ভাবিব নোৱাৰা ঘটনাবিলাক আমাৰ মাজত যেন নহয়, ইয়াৰ কাৰণে যেন ৰাইজক ছিকিউৰিটি দিব বুলি আমি আশা কৰিছোঁ। আমাৰ যিটো পৰিয়াল পৰিয়ালটোৰ কেনেকুৱা ধৰণৰ চৰকাৰী সা সুবিধা, চৰকাৰে কম্পেনচেশ্যনটো আইনে যিটো কৰি আছে ডিষ্ট্ৰিক্ট বা কোৰ্টে, তেখেতসকলক ছাবমিট কৰিব লাগিব। আৰু যোনে পক্সো শুনিছোঁ যে 15-16 বছৰৰ ছোৱালীক ৰেপ কৰিছে, তেখেতলোকৰ আইনটো বিৰাট ডেঞ্জাৰ। মই দেখি আহিছোঁ জেলত, যিহেতু মই আছিলোঁ, কিছুমান 20 বছৰলৈকে 40 বছৰলৈকে জেল কনভিক্টেড হোৱাটো মই দেখিবলৈ আহিছোঁ। ঠিক তেনেকুৱা চেম এইবোৰ হ'ব লাগে। আৰু কোনো জিন্দাগী 20 বছৰ 40 বছৰ নোহোৱালৈকে এই পৃথিৱীত আৰু ঘৰত তেখেতে আহিব নোৱাৰে। এই কিবা চাজাটো, এই মানে কনভিক্টেডটো মই দেখি আহিছোঁ। আমি ঘৰত একো দিব নোৱাৰোঁ। हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BSAT सेमिस्टारनि थाखाय गबिन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो। गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गबिन्द बसुमतारी कलेजाव सोलिगासिनो। फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन। लोगोसे बेसिक कम्पिउटार क्लास, सेल्फ डिफेन्स, स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन।
बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्रि बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं। आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गबिन्द बसुमतारी कलेजावनो आनजाद होनो हागोन। गबिन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन। रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन।